যাত্ৰা ট্ৰাক স্কুল বাছৰ মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত আহত 80 ছাত্ৰ ছাত্ৰী 25 শিক্ষাৰ্থীৰ অৱস্থা সংকটজনক অত্যাধিক যাত্ৰীৰ ভৰতে দুৰ্ঘটনাৰ সন্দেহ চাওক এই দৃশ্য কিমান ভয়ংকৰ সিলিণ্ডাৰ কঢ়িয়াই অনা এই ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ প্ৰায় 150 ছাত্ৰ ছাত্ৰী কঢ়িয়াই অনা এই স্কুল বাছখনৰ 150 মান ল'ৰা ছোৱালী কিজানি আছে বাছখনত আৰু আগচকাটো ব্ৰাছ হোৱা দেখিলো আমি আকৌ কৈছো ডুমৰদলং চাহ বাগিচাৰ এই স্কুল বাছখনে কঢ়িয়াই আনিছিল বিভিন্ন স্কুল কলেজৰ প্ৰায় 150 ছাত্ৰ ছাত্ৰী যিবিলাক মানে স্কুল বাছ তেওঁলোকে দিছে আৰু যিবিলাক স্কুল বাছ ব্যৱহাৰ কৰি আহিছে তেওঁলোক বহু পুৰণি আৰু যিবিলাক বা স্কুল বাছ ইতিমধ্যে 32 সিটাৰ 40 এনেকুৱা সিটাৰ আছে কিন্তু তাত বহু বেছি ল'ৰা ছোৱালী কঢ়িয়াই আনে সেইকাৰণে এই দুৰ্ঘটনা হৈছে অত্যাধিক যাত্ৰীৰ ভৰত জলমত এটা চকা ফুটি যায় বাছখনৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে খুন্দিয়াই বিপৰীত দিশৰ পৰা আহি থকা ট্ৰাকখনত জলং নামৰ জেগাত অপজিট চাইডৰ পৰা দ্ৰুতগতিত আহি থকা ট্ৰাক এখন ট্ৰাকত আমি জনামতে গেছ চিলিণ্ডাৰ লোডিং আছিলে দ্ৰুতগতিত আহি থকা ট্ৰাকখনে মুখামুখি সংঘৰ্ষ কৰে আৰু তাৰ পিছৰ দৃশ্য মুহূৰ্ততে হাহাকাৰ আৰ্তনাদ আৰু কান্দোনৰ ৰোল একোৱে গম নাপালো আমি বহি আছিলো তাৰপিছত মানে হঠাতে মানে গাড়ীখন লাগিলে তাৰপিছত আমি চবে মানে অলপ পৰি গলো তাৰপিছত চিট উঠাইছিলে চব আমাৰ ভৰিৰ ওপৰত মানে হেৰি হৈ গ'ল দুৰ্ঘটনাটোত আহত হৈছে 80 গৰাকীকৈ ছাত্ৰ ছাত্ৰী তেওঁলোকক ততাতয়াকৈ লৈ যোৱা হয় মৰণৰ কেইবাখনো চিকিৎসালয়লৈ ইয়াৰে গুৰুতৰভাৱে আহত 25 ছাত্ৰ ছাত্ৰীক প্ৰেৰণ কৰা হয় ডিব্ৰুগড়ৰ AMCHলৈ এইখনে হৈছে সেই অভিশপ্ত বাছ যিখন বাছ আজি চেপনৰ সমীপত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দুৰ্ঘটনাত পতিত হোৱাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে প্ৰায় 80 জনৰ অধিক ছাত্ৰ ছাত্ৰী কিন্তু প্ৰশ্ন হৈছে 35 জন যাত্ৰী কঢ়িয়াব পৰা এই বাছখনে কিহৰ কাৰণে কঢ়িয়াই আনিছিল প্ৰায় 1.5 শতাধিক ছাত্ৰ ছাত্ৰী চাহ শ্ৰমিকৰ সৰ্বাংগীন বিকাশৰ ওপৰত অধিক গুৰুত্ব দিব বুলি মুখ্যমন্ত্ৰী সোণোৱালে জহাইপুৰৰ সময়তে এই দুৰ্ঘটনাই উদঙাই দিছে বাগিচাৰ এখন ভয়ংকৰ ছবি পৰিবহণ বিভাগে বাগিচাক সামৰি নোলোৱা বাবেই এখন স্কুল বাছত উঠিবলগীয়া হয় 150 শিক্ষাৰ্থী অভাৰলোড হোৱাটো ভাল নহয় সেইকাৰণে এনেকুৱা ধৰণৰ দুৰ্ঘটনা ঘটিছে আৰু ড্ৰাইভাৰক হৈছে ব্যক্তিগতভাৱে আমি চৰকাৰৰ ফালৰ পৰা এনেকুৱা স্কুল বাছ ব্যৱস্থা কৰিবলৈ আমি জনাব লাগিব যে এখন বাছত দুখন বাছৰ ছাত্ৰ ছাত্ৰী অহাটো অধিক দুৰ্ভাগ্যজনক হৈছে আমিও কামনা কৰিছো সোনকালে সুস্থ হৈ উঠক আহত শিক্ষাৰ্থীসকল আৰু একে সময়তে আহ্বান জনাইছো শীঘ্ৰে শিক্ষাৰ্থী পৰিবহণৰ পৰা আঁতৰ কৰক মৰণ ফাণ্ড সেয়া লাগিলে বাগিচাৰে হওক নাইবা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰে হওক মৰাণৰ পৰা কেমেৰা পাৰ্চন মন্টুৰ সৈতে তপুব্ৰত গগৈ DY365